বিলাসীপাৰাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ পুত্তলিকা গৌৰাং নৈত বিসৰ্জন দিয়ে। বিলাসীপাৰাত কঁঠালদি পাৰঘাটত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এই প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে। অসমৰ সাম্প্ৰদায়িক মন্তব্য কৰি অসমখন বিভাজন কৰিব বিচাৰিছে। দুয়োৰ মাজত গোপন বুজাবুজি আছে। সন্মুখত লোকসভা নিৰ্বাচনে সেইকাৰণে সাম্প্ৰদায়িক মন্তব্য কৰি ভোট বিভাজন কৰিব বিচাৰিছে, এই অভিযোগ উত্থাপিত কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। আজমল মুর্দাবাদ 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 আজমল মুর্দাবাদ 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 সাম্প্রদায়িক মন্তব্য দিয়ে আজমল আর হিমন্ত ভাই ভাই গো ব্যাক গো ব্যাক গো ব্যাক ফ্যাসিস্টবাদীর বিরুদ্ধে গো ব্যাক ওই দাঁড়া ওই ইনকলাব দিনা ব্যাক গো ব্যাক গো মদিনা বল গো ব্যাক গো ব্যাক গো ব্যাক বাগানে মেদে গো ব্যাক গো ব্যাক গো ব্যাক এ ওই উল্টো বলে দাও দিতে এরা না কোনো কামই করা হয় না। আজি আমি ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত যে আপোনালোকে সকলোৱে জানে সঘনাই সাম্প্ৰদায়িক মন্তব্যৰে অসমৰ বিভিন্ন জাতীয় জনগোষ্ঠীৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষ লগাবৰ বাবে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ধুবুৰী সাংসদ মৌলানা বদৰুদ্দিন আজমলে বিভিন্ন সময়ত মন্তব্য দি আচলতে অসমত এক বাত্তিঘাতী সংঘৰ্ষ লগাব খুজিছে। আচলতে সেইদিনা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা মন্তব্য কৰিছে যে উজনিৰ ল'ৰাবিলাকে গুৱাহাটীত আহিলে কি কৰিব, 1 বছৰৰ ভিতৰত কি কৰিব, মিয়া চাফা কৰি দিব। আৰু ইফালে আমাৰ মাননীয় সাংসদ মৌলানা বদৰুদ্দিন আজমলে কৈছে যে আমি মাংস সকলোৱে খাব লাগে। গতিকে আমি দেখা পাইছোঁ যে আমাৰ অনুভৱ হৈছে যে আচলতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তুলুপি ৰূপে মাননীয় মৌলানা বদৰুদ্দিন আজমল তথা সাংসদ ধুবুৰীত তেওঁ চলি আছে। গতিকে আমাৰ সন্দেহ হৈছে যে ইয়াৰ নিৰ্বাচনৰ পূৰ্বৰ আখৰা চলি আছে। গতিকে আজি আমি এই প্ৰতিবাদৰ জৰিয়তে অসমৰ সমূহ জাতীয় জনগোষ্ঠী তথা সকলো ধৰ্মৰ মানুহক আমি আহ্বান জনাইছোঁ যে আমি অসমৰ যিমানবোৰ জাতীয় জনগোষ্ঠী ধৰ্মাৱলম্বী মানুহ আছে আমি সকলোৱে মিলা প্ৰীতিৰে অসমত বসবাস কৰিব লাগিব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তথা অসমৰ মাননীয় তথা ধুবুৰী জিলাৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ কথাত ভুল যাব নোৱাৰে, আমি যাতে কোনো ভুল নাযাওঁ। গতিকে আজি এই প্ৰতিবাদৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি সকীয়াই দিছোঁ তথা মাননীয় সাংসদ ধুবুৰীৰ মৌলানা বদৰুদ্দিন আজমলক আমি সকীয়াই দিছোঁ যে আপোনালোকে যিমানেই সাম্প্ৰদায়িক সংঘৰ্ষ লগাব নখোজক কিয়, আমি অসমৰ যিমানবোৰ জাতীয় জনগোষ্ঠী ধৰ্মাৱলম্বী লোক আছোঁ আমি সকলোৱে মিলা প্ৰীতিৰে আগৰ দৰে অসমত বসবাস কৰিম। আমাৰ সন্দেহ হৈছে যে আমি ধুবুৰী জিলাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কৃষক মুক্তি সংগ্ৰাম সমিতি সন্দেহ প্ৰকাশ কৰিছে। দুয়োজনৰ লগত ৰাতি ফোনত আলাপ হোৱাৰ পিছত তেওঁলোকে দিনত কি কৰে সেইবিলাক তুলুপি মিডিয়াৰ আগত তেওঁলোকে দাঙি ধৰে। মণিপুৰৰ দৰে সংঘৰ্ষ হ'ব পাৰে। আজি আমি মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ধুবুৰী সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ প্ৰতিকৃতি আমি গৌৰাং নদীত আজি কি কৰিলে বিসৰ্জন দিলোঁ।